আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে কিছুমান মানুহে সকলোৰে আগত সকলোৰে লগত ধেমালি কৰে কিন্তু যেতিয়া অকলে থাকে নহয় তেতিয়া চকু পানী ৰখাব নোৱাৰে অকলে নীৰৱে কান্দে কিয় এনে হয় কিয় বহু মানুহে নিজৰ দুখ বুকুত লুকুৱাই ৰাখে কিন্তু কাকো একো ক'ব নোৱাৰে সঁচা কথা হ'ল এই পৃথিৱীত বহু মানুহ আছে যিয়ে দুখত ভাঙি পৰে কিন্তু মুখেৰে সকলোৰে আগত কয় মই ঠিকেই আছোঁ আজি কথা পাতিম জীৱনৰ এটা কঠিন সত্য মানুহে কিয় নিজৰ দুখ কাকো ক'ব নোৱাৰে এই যে মানুহে নিজৰ দুখ কাকো ক'ব নোৱাৰে ইয়াৰ প্ৰথম কাৰণটো হ'ল ভয় বহু মানুহে ভয় কৰে যদি তেওঁ নিজৰ দুখৰ কথা কাৰোবাক কয় মানুহে হয়তো তেওঁক দুৰ্বল বুলি ভাবিব নেকি আজিৰ সমাজত শক্তিশালী মানুহক সকলোৱে সন্মান কৰে কিন্তু ভাঙি পৰা দুৰ্বল মানুহক বেছিভাৱে আওকাণ কৰে অৱহেলা কৰে সেইকাৰণে বহু মানুহে নিজৰ ভিতৰতে যুদ্ধ কৰি থাকে আৰু বাহিৰৰ পৰা সেই মানুহজনক কেনেকুৱা দেখে জানে তেওঁ দেখিব যে সেই মানুহজন তেওঁ সুখী সফল আৰু শক্তিশালী কিন্তু ভিতৰি তেওঁ সম্পূৰ্ণ ভাঙি গৈ আছে দ্বিতীয়টো কাৰণ হৈছে বিশ্বাসৰ অভাৱ কেতিয়াবা মানুহে নিজৰ দুখবোৰ কাৰোবাক কয় কিন্তু তাৰ পিছত কি হয় যাক বিশ্বাস কৰি সেই মানুহজনে সেই দুখৰ কথাবোৰ আনৰ আগত ক'বলৈ আৰম্ভ কৰিছিল তেতিয়া সেই মানুহজনে তেওঁক বিশ্বাসঘাত কৰি আনক সেইবোৰ কথা কৈ তেওঁক হাঁহিয়াতৰ পাত্ৰ কৰি তোলে আৰু তেতিয়া মানুহে এটা ডাঙৰ শিক্ষা পায় যে সকলো মানুহক নিজৰ হৃদয়ৰ কথা ক'ব নালাগে আৰু তাৰ পাছত তেওঁ নিজৰ যিখন হৃদয়ৰ দুৱাৰ সেইখন নিজে বন্ধ কৰি দিয়ে তৃতীয় সত্যটো আৰু বেছি কষ্টৰ বহু সময়ত মানুহে জানে কোনেও তেওঁক আচলতে বুজিব নোৱাৰিব কাৰণ দুখৰ অনুভৱটো সেইজনেহে বুজে যিজনে সেই পথেদি গৈছে সেই তেওঁৰ ধৰণেই গৈছে ধৰি লওক আপুনি কাৰোবাক আপোনাৰ হৃদয়ৰ দুখবোৰ ক'লে সিহঁতে হয়তো ক'ব এইটো কোনো ডাঙৰ কথাই নহয় এইটো এটা সাধাৰণ কথা কিন্তু আপোনাৰ বাবে সেইটো হয়তো জীৱনৰ আটাইতকৈ ডাঙৰ বেদনা সেইকাৰণে মানুহে কেতিয়াবা নীৰৱ হৈ যায় আনৰ আগত কোনো কথাই নকয় আৰু এটা ডাঙৰ কাৰণ আছে মানুহে যে নিজৰ দুখবোৰ কাৰো আগত নকয় ইয়াৰ আৰু এটা ডাঙৰ কাৰণ আছে সেইটো হ'ল মানুহে আনক বুজা দিব নোখোজে বহু মানুহে ভাবে সকলো মানুহৰে নিজৰ সমস্যা আছে দুখ আছে বেদনা আছে মই মোৰ দুখ ক'লে তেওঁলোকক আৰু কষ্ট দিয়াহে হ'ব সেইকাৰণে তেওঁ নিজৰ দুখবোৰ নিজৰ মাজতেই ৰাখে আমাৰ সমাজেও আমাক বহু সময়ত আমাক নীৰৱে থাকিবলৈ দুখবোৰ ভিতৰত ৰাখিবলৈ শিকায় যেনে ছোৱালী এজনীয়ে কান্দিলে তেতিয়া আনে ক'ব ছোৱালীয়ে কান্দেই এয়া স্বাভাৱিক কথা কিন্তু যেতিয়া ল'ৰাই কান্দিব নহয় তেতিয়া মানুহে প্ৰশ্ন কৰিব ল'ৰাই কিয় কান্দে নেকান্দিবা ল'ৰাই নেকান্দে আৰু এই কথাবোৰেই আমাৰ বহু মানুহক শিকায় নিজৰ অনুভৱ লুকুৱাই ৰাখিবলৈ দুখ পালেও আনৰ আগত নক'বলৈ বা প্ৰকাশ নকৰিবলৈ ফলত কি হয় মানুহে নিজৰ হৃদয়ৰ দুখবোৰ জমা কৰি ৰাখে আৰু কেতিয়াবা সেই দুখবোৰ জমা হৈ পাহাৰৰ দৰে ডাঙৰ হৈ পৰে সঁচা কথা হ'ল এই পৃথিৱীত বহু মানুহ আছে যিয়ে কথা ক'ব বিচাৰে কিন্তু শুনিবলৈ মানুহ নাপায় যদি আপোনাৰ জীৱনতো এনেকুৱা কোনো মানুহ আছে যিয়ে নিজৰ দুখ আপোনাক ক'ব বিচাৰে আপোনাক কৈ দুখবোৰ পাতল কৰিব বিচাৰে তেতিয়া তেওঁক
অকণমান ৰৈ তেওঁৰ কথা শুনক। কাৰণ কেতিয়াবা এজন মানুহৰ জীৱন বচাবলৈ মাত্ৰ এজন মনোযোগেৰে তেওঁৰ কথা শুনা মানুহেই যথেষ্ট। আৰু যদি আপুনি নিজেই এনেকুৱা দুখত আছে, কাকো একো ক'ব পৰা নাই, তেতিয়াহ'লে মনত ৰাখিব, আপুনি অকলে নহয়। এই পৃথিৱীত হাজাৰ হাজাৰ মানুহ আছে যিয়ে হাঁহিৰ আঁৰত নিজৰ বেদনাবোৰ বুকুত লুকুৱাই ৰাখিছে। এই পৃথিৱীৰ আজি মই অনুভৱ কৰিছোঁ, এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ দুখ হয়তো এইটো নহয় যে মানুহে কান্দে। আটাইতকৈ ডাঙৰ দুখটো কি জানেনে? মানুহে দুখত থাকিও মানুহে কান্দিব নোৱাৰে, আনক ক'ব নোৱাৰে। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম যদিহে মোৰ লগত আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকে। পুনৰ লগ পোৱাৰ আশা ৰাখি আজিলৈ এৰিলোঁ। নমস্কাৰ।